মই জানো এদিন নহয় এদিন তুমি এই ভইচ নটটো পাবা। আই উইশ তোমাৰ জীৱনত সকলোবোৰ ঠিকেই চলি আছে চাগে। I just wanted to say that thank you. Thank you so much for doing whatever you did to me. জানানে এতিয়া আৰু তোমাৰ স্মৃতিবোৰে মোক বেছিকৈ আমনি নকৰে। সেই গলিবোৰত যি গলিত তোমাৰ আৰু মোৰ বহু কাহিনীৰ সমাধিস্থল আছে, এতিয়া সেই গলিবোৰেৰে পাৰ হওঁতে তোমাৰ কথা আৰু মোৰ মনলৈ নাহে। আনকি এতিয়া মোৰ জীৱন কাহিনীত তিনিআলিৰ সেই বাইদেউজনীৰ চাহৰ দোকানত তোমাৰ অনুপস্থিতিও অনুভৱ নহয়। কিন্তু এটা ঠাই আছে জানা, যি মোৰ মনৰ সকলো ৰহস্যৰ একমাত্ৰ সাক্ষী। খানাপাৰা বাস্তৱ। কিছুমান ঠাইৰ কথাই বেলেগ হৈও ইয়াৰ পৰা আজিও কেতিয়াবা কৰবালৈ নৈশবাস যেতিয়া লওঁ, মোৰ মনত এটাই ভয় হয়, তোমাক যদি লগ পাই যাওঁ কি হ'ব কোৱা? আচলতে কি জানা, এতিয়া আৰু তোমাক লগ কৰিবও মন নাযায়। এনেকুৱা নহয় যে তোমালৈ মোৰ মনত নপৰে, কিন্তু কেতিয়াবা কেতিয়াবা তোমাৰ কিছুমান স্মৃতিয়ে মোৰ অস্তিত্ব জোকাৰি থৈ যায়। পিছে এতিয়া মই শিকিলোঁ সময়ৰ লগত সকলোবোৰ সলনি হৈ যায়। এণ্ড ইটছ প্ৰিটি নৰ্মেল। মই এতিয়া বুজি পাওঁ যে প্ৰতিটো প্ৰতিশ্ৰুতিৰ এটা বয়স থাকে। অলপ সময় লাগিলে, কিন্তু এতিয়া মই জানো যে যি সম্পৰ্ক অব্যাহত ৰাখিব বিচাৰে তেওঁ যিকোনো পৰিস্থিতিত আপোনাৰ লগ এৰি থৈ নাযায়, আৰু যিয়ে নিবিচাৰে তেওঁ ঠিকেই নহওক বাদ দিয়া। বুজিটো পালাই চাগে তুমি। হ'ব তেতিয়াহ'লে আজিলৈ ৰাখোঁ। মইতো ঠিকেই আছোঁ, তুমি মাত্ৰ নিজৰ যত্ন ল'বা।